নমস্কাৰ, মই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আজি মা আহিব, সেয়াই মই ৰাতিপুৱাই সোনকালে কাম বন কৰি আজৰি হৈ মাৰ কাৰণে খানা বনোৱাত লাগিছোঁ। আপোনালোকৰ তেনেকুৱা হয়নে? যেতিয়া বিয়া হোৱাৰ পিছত বিয়া হোৱাখিনিক কৈছোঁ, যেতিয়া মা আহিব, মা দেউতা ধৰক ঘৰৰ পৰিয়ালৰ মানুহ আহিব, কিমান ভাল লাগি থাকে ন? ঠিক তেনেকুৱা মোৰো। মই সেইকাৰণে মায়ে মুৰ্গীৰ মাংস নাখায়, যিহেতু ছাগলীৰ মাংস আনিছোঁ। আনি মই ভাবিছোঁ সোনকালে বনাই লওঁ, তেতিয়া আৰু সুবিধা হয় কথা পাতিবৰ কাৰণে, যিহেতু প্ৰত্যেকৰে বনাব লাগে। আলহী আহিলে অলপ বেছি হয় আৰু কি হয় আৰু মা আহিছে ন, যিমান যি নহওক কিবা কিবি বনাই খুৱাব ইচ্ছাও যায়। সেয়াই মই আজি ভিডিঅ'টো এয়া ৰন্ধাৰ পৰা আৰম্ভ কৰিছোঁ। ভিডিঅ'টি শেষলৈ চাব আৰু আপোনালোকে কোনোবাই যদি নতুন চাইছে তো ভিডিঅ'টি ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটি। নমস্কাৰ সকলোকে, মোৰ অন্য এটি ভিডিঅ'লৈ নমস্কাৰ জনাইছোঁ। এয়া মই ৰিধিক ফুৰাই আনিলোঁ। হাই কৈ দিয়া মা। আমাৰ ৰিধিয়ে ৰাইমছ ক'ব, আমাক কৈ দিয়া। অঁ, তাই এনেকৈ কৈ থাকে। আপোনালোকে বহুত মৰম দিছে। ৰিধিক অলপ ফুৰাব আনিলোঁ। ফুৰাব কি হয়, ৰিধিক যিহেতু আমাৰ ওচৰত পাৰ্ক নাই, সেয়ে তাইক অলপ উলিয়াই নিলোঁ। আমাৰ ওচৰতে স্কুল আছে, স্কুল যিহেতু বন্ধ আছে, স্কুলত লাইট জ্বলি থকা, আমি ভাবিলোঁ ইয়াতে অলপ ফুৰিলে ভালে পাব, সেয়ে তাত লৈ গ'লোঁ আৰু খুব ফূৰ্তি পালে। ল'ৰা ছোৱালীৰ ফিজিকেল এক্টিভিটি নোহোৱাই হৈছে, কাৰণ সিহঁতে খেলা ধূলা নকৰিলে ভোক ক'ত লাগিব বা এক্টিভ হ'বনো কেনেকৈ, নহয় জানো? সেয়াই মই তাইক আজি স্কুলত লৈ আনিলোঁ, কাৰণ তাই অংগনবাড়ীত অহাই নাই, তাইক আনিব লাগিব বাৰু। এয়া চাওকচোন ইমান ডাঙৰ, আমি গোটেইকেইজনী এয়া আমাৰ ঘৰৰে হয়। তেনেকৈ থৈ দিছোঁ, এটা কল খোৱাটো সম্ভৱেই নহয়। ঘৰৰে কল ইমান ডাঙৰ, ভালো লাগে, যিমান যি নহওক ঘৰৰে হয়। এয়া মা আহিছে, মা আহিলে যাবয়ে। মামা এতিয়া থাকিব নে যাব? থাকিব। কথা পাতি আছে হয়নে? আইতাক মৰম দিয়া না, মৰম দিয়া আইতাক। এয়া ৰিধিয়ে মামা আইতাকক পায়, মামা আইতাকৰ লগতে লাগি আছে আৰু তাই খুব ভাল পাইছে। মামা আইতাক যেতিয়া আহিব বুলি গম পাই নহয়, তাই ৰখি আছে, মামা আইতাক কিয় অহা নাই, আৰু যেতিয়া আহিছে আইতাকৰ কাষৰ পৰা এৰা নিদিয়ে। আমিও তেনেকুৱা আছিলোঁ ন, যেতিয়া মামাৰ ঘৰৰ কোনোবা আহিব বা মামাৰ আইতা আহিব, আমিও তেনেকুৱা আছিলোঁ। আৰু ইফালে বায়েকে ফুৰিব যাব ওলাইছে, তাই কি হয় ড্ৰেছ দেখাব আহিছে, লগতে তাইৰ বেগটো, আৰু আমিও তেনেকুৱা আছিলোঁ। সেয়ে ৰিধিয়ে খুব ভাল পাইছে। এতিয়া চাওকচোন আমাৰ তাইৰ ভতিজীজনীৰ বেগটো ইমান ধুনীয়া লাগিছে, আৰু এনেকুৱা আমিও আছিলোঁ ন, যিমান আমাৰ বস্তু থাকক বেলেগৰ বস্তু বেছি ভাল লাগে। কিবা ধাদিমে ৰিধি তাইক ইমান ভাল পালে, বায়েকৰ বেগটো তাইক লাগে, আৰু তাইও কি ধুনীয়াকৈ পিন্ধাই দিছে। আৰু সৰু বাচ্ছা এনেকুৱা, অলপ টাইম সিহঁতে ঠিকে থাকে, আকৌ সিহঁতৰ কাজিয়া আৰম্ভ হয়, আকৌ মৰমো কৰে। এয়াই আৰু মৰম ভাল পোৱা। এয়া মায়ে ৰেডি হৈছে, ভাবিলোঁ আমি দুয়োটাই মাক থৈ আহোঁ গাড়ীত উঠাই। সেয়াই ৰিধিয়ে ইফালে খেলি আছে, তাই আইতাকৰ লগত খেলি আছে, আইতাক চাহ বনাই দিছে, আইতাকক খাব দিছে,
মই ইফালে ওলোৱাত ব্যস্ত। আৰু কি হয় যেতিয়া মানে কি মাক অকলে পঠাব বেয়াও লাগে, গাড়ীত উঠাই নিদিয়ালৈ মনটো দেখোন শান্তিয়ে নালাগে। সেয়া মাক লৈ ময়ো ওলালোঁ যে মই থৈ আহিম, তেতিয়াহে ভাল লাগে। যিহেতু আগতে ছোৱালী অৱস্থাত এনেকুৱা আছিল, মা মই দুয়োজনীয়ে লগত যাওঁ। আৰু এতিয়া কিবা বেয়া লাগে, কিন্তু উপায় নাই ন। সেয়াই আৰু বেয়া লাগে, ঘৰতো অসুবিধা, মাও থাকিব নোৱাৰে। তথাপিও ৰিধিৰ অসুখ হৈ থকা বুলি গম পাই মানে মনটো ৰোৱা নাই, খবৰ ল'ব আহিলে। এয়াই আৰু এয়া আমি মাক থৈ আহিলোঁ। এই আকাশখনৰ ফালে চাওকচোন, ইমান ধুনীয়া। আজিৰ